Welcome to Futures ঠিক আছে আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আপুনি ডোমেইন নেম কেনেকৈ পাৰচেজ কৰিব আপুনি ডোমেইন নেম পাৰচেজ কৰোঁতে কেনেকুৱা নাম আপুনি সাৰ্চ কৰিব লাগে আৰু ক'ৰ পৰা এই ডোমেইন নেম কিনিব লাগে আপুনি এই গোটেই ডিটেইলছখিনি জানিবলৈ আপুনি ভিডিঅ'টো কমপ্লিট কৰিব কাৰণ ভিডিঅ'টোৰ মাজতে এটা টিপছ দিয়া আছে আৰু এটা অফাৰ কোড দিয়া আছে আপুনি অফাৰটো পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব হয় এতিয়া কথাটো হ'ল আপুনি ডোমেইন নেম কেনেকৈ বাই কৰিব কেনেকুৱা ডোমেইন নেম আপুনি সিলেক্ট কৰিব তাৰ আগতে মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ ডোমেইন নেমৰ দুটা পাৰ্ট থাকে আৰু দুটা পাৰ্ট হৈছে এটা হৈছে ডোমেইনৰ যোনটো নামটো আৰু নেক্সট পাৰ্টটো হৈছে ডোমেইন এক্সটেনশ্যন ডোমেইন নেমটো হৈছে এজ ফৰ এক্সাম্পল google.com যেনেকৈ google.com-ত গুগল হৈছে ডোমেইন নেমটো আৰু .com হৈছে গুগলৰ এক্সটেনশ্যন ডোমেইন নেম এক্সটেনশ্যন এটা ডোমেইনৰ বহুতগাল এক্সটেনশ্যন থাকিব পাৰে যেনেকৈ .com .in .org .net এটচেট্ৰা এটচেট্ৰা বহুতগাল আছে আৰু এতিয়া কথাটো হ'ল আপুনি কোনটো চিলেক্ট কৰিব কোনটো আপোনাৰ কাৰণে বেনিফিচিয়েল হ'ব তাৰ আগত মই আপোনাক কৈ লওঁ আপুনি ডোমেইন নেমটো কেনেকৈ চিলেক্ট কৰিব লাগে আপোনাৰ পাৰ্পছ কি আপুনি কি পাৰ্পছত ৱেবছাইট এটা খুলিব বিচাৰিছে আপুনি ব্লগ খুলিব বিচাৰিছে নেকি আপোনাৰ ব্লগিং ৱেবছাইট এটা লাগে নেকি বা আপুনি নিউজ চেনেলৰ এটা ৱেবছাইট খুলিব বিচাৰিছে নেকি বা আপুনি আপোনাৰ বিজনেছ অনলাইন আনিব বিচাৰিছে নেকি অনলাইন বিজনেছ কৰিবলৈ আপুনি ৱেবছাইট এটা ক্ৰিয়েট কৰিব বিচাৰিছে নেকি আৰু বা আপুনি কিবা প্ৰমোশ্যনৰ কাৰণে আপোনাৰ নিজৰ এণ্টাইটি বা বিজনেছ বা অৰ্গেনাইজেশ্যনৰ প্ৰমোশ্যনৰ কাৰণে অফিচিয়েল ৱেবছাইট এটা খুলিব বিচাৰিছে নেকি এনেকুৱা ধৰণৰ বহুতকেইটা ৰিজন থাকিব পাৰে আপুনি কোনটো কাৰণে ৱেবছাইট খুলিব বিচাৰিছে এতিয়া ধৰক আপুনি ব্লগিঙৰ কাৰণে খুলিব বিচাৰিছে আৰু ধৰক আপোনাৰ ব্লগিঙৰ টপিকটো হৈ গ'ল মোবাইল ফোনছ এতিয়া আপুনি মোবাইল ফোনৰ বিষয়ে আপুনি ব্লগ লিখিব বিচাৰিছে ডেইলি নতুন ফোন আহি আছে আপুনি গতিকে এই মোবাইল ফোন ৰিলেটেড আপুনি এনেকুৱা এটা কিৱৰ্ড চাৰ্চ কৰিব লাগিব যোনটো সদায় মানুহে সেইটো কিৱৰ্ডত চাৰ্চ কৰে যেনেকৈ এজ ফৰ এক্সাম্পল নিউ ফোন মানুহে সদায় চাৰ্চ কৰে কাৰণ তেওঁলোকে সদায় নতুন ফোন কিনিবলৈ আগ্ৰহী হৈ থাকে গতিকে আপুনি newphone.com কিনিব বিচাৰিলে newphone.com আচলতে আপুনি নাপায় কাৰণ এইটো এটা ফেমাছ কিৱৰ্ড হয় যিহেতু newphone.com অবভিয়াছলি মানুহ কোনোবা এজনে কিনিয়ে থৈছে আৰু সেইটো ৱেবছাইটত কিবা ব্লগিং বা কিবা কিবি কামত সেইটো ৱেবছাইট ইউজ কৰি আছে গতিকে আপুনি newphone.com.comত নাপাব পাৰে কিন্তু newphone.net আপুনি চাৰ্চ কৰি চাওক বা newphone.org বা newphone.in আপুনি চাৰ্চ কৰি চাওক হয়তো পাই যাব পাৰে আপোনাৰ ভাগ্য যদি ভাল আপুনি ব্লগিং কৰিব বিচাৰি আছে এইটো এটা ধুনীয়া টপিক কিৱৰ্ড গতিকে আপুনি ব্লগিঙৰ কাৰণে এনেকুৱা ধৰণৰ কিৱৰ্ড চাৰ্চ কৰিব লাগিব আৰু কিন্তু যদি ধৰক আপোনাৰ বিজনেছ আছে আপুনি বিজনেছ থাকিলে কি কৰিব আপোনাৰ ধৰক ফোনৰে আপোনাৰ বিজনেছ এটা আছে আপুনি ধৰক গুৱাহাটীতে আপুনি বিজনেছ কৰি আছে ফোনৰ বিজনেছটো অনলাইন আনিব বিচাৰিছে এতিয়া ধৰক আপোনাৰ শ্বপটোৰ নাম হৈছে গুৱাহাটী মোবাইল ফোনছ গুৱাহাটী মোবাইল বুলি guwahatimobile.com ৱেবছাইট এটা ক্ৰিয়েট কৰিব পাৰে বা guwahatimobile.in এতিয়া যিহেতু এইটো আপুনি আসামতে গুৱাহাটীতে বিজনেছটো কৰিব আপুনি guwahatimobile.in কিনি ল'ব পাৰে কাৰণ .in হৈছে ইণ্ডিয়ান স্পেচিফিক হয় এইটো আমি পিছত ডিছকাছ কৰিম এইটোৰ ওপৰত এতিয়া নেক্সটটো হ'ল আপোনাৰ ধৰক কিবা এণ্টাইটি আছে বিজনেছ কিবা এটা আছে ধৰক আপোনাৰ এটা কোম্পানী আছে গাৰ্মেণ্টছৰ কোম্পানী আছে আপোনাৰ নিজৰ কোম্পানী ধৰক আপোনাৰ গাৰ্মেণ্টছ কোম্পানীটোৰ নাম হৈছে আসাম গাৰ্মেণ্টছ এতিয়া আসাম গাৰ্মেণ্টছৰ কাৰণে আপুনি কেনেকুৱা ডোমেইন আপুনি এটা চিলেক্ট কৰিব আসাম গাৰ্মেণ্টছৰ কাৰণে আপুনি আসাম গাৰ্মেণ্টছ যিহেতু আপোনাৰ ফেমাছ এটা বিজনেছ হৈছে এটা কোম্পানী হৈছে আসাম গাৰ্মেণ্টছ আপুনি এইটো নামতে চাৰ্চ কৰিব এইটো নামতে ডোমেইন কিনিব লাগিব আপুনি .com নাপালেও বেলেগ .in .net .org এনেকুৱা কিছুমান ডোমেইন কিনি পেলাই হ'লেও আপুনি এইটো নামতে আপুনি আপোনাৰ নিজৰ ৱেবছাইট এটা ক্ৰিয়েট কৰিব লাগিব কাৰণ এইটো এটা অফিচিয়েল ৱেবছাইট হ'ব আৰু সেইটোৱে আপোনাৰ বিজনেছটো আপোনাৰ কোম্পানী এটা ৰিপ্ৰেজেণ্ট কৰিব গতিকে আপোনাৰ ওচৰত বেলেগ কোনো অপশ্যন নাই আপুনি আসাম গাৰ্মেণ্টছতে এটা কিনিব লাগিব আপুনি এণ্ড নেক্সট আহি গ'ল আপোনাৰ কিবা এটা অৰ্গেনাইজেশ্যন আছে ধৰক কলেজ আছে আপোনাৰ NGO এটা আছে তেতিয়া আপুনি কেনেকুৱা ধৰণৰ ডোমেইন কিনিব তেতিয়া আপোনাৰ ধৰক কলেজ আছে আপোনাৰ কলেজখনৰ নাম ABC কলেজ abc.edu কিনিব পাৰে বা abc.org কলেজৰ ক্ষেত্ৰত বা এনেকুৱা কিছুমান অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত আপুনি .org বেছি প্ৰিফাৰ কৰিব লাগে কাৰণ আপোনাৰ অৰ্গেনাইজেশ্যনক ৰিপ্ৰেজেণ্ট কৰি আছে আপোনাৰ ৱেবছাইটটোৱে যিহেতু গতিকে আপুনি .org কিনিব পাৰে বা কলেজৰ ক্ষেত্ৰত .edu চলি যায় বা বেলেগ এনেকুৱা NGO বা পাব্লিক অৰ্গেনাইজেশ্যন কিছুমান তেতিয়া আপুনি .org কিনা বেছি ভাল মানে এতিয়া কথাটো হ'ল এই এক্সটেনশ্যনৰ ওপৰত এক্সটেনশ্যনে আপোনাৰ ডোমেইন নেমৰ বা আপোনাৰ ৱেবছাইটৰ ওপৰত কিবা ইফেক্ট কৰে নেকি নাই এক্সটেনশ্যনে আপোনাৰ একোৱে ইফেক্ট নকৰে আপোনাৰ ৱেবছাইটত আপুনি .com .net .in .org যিকোনো এক্সটেনশ্যনৰ আপুনি এটা ৱেবছাইট কিনি ল'ব পাৰে কিন্তু .in .usa .pk এইকেইটা হৈছে লোকেশ্যন স্পেচিফিক তেনেকৈ .in ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰে .pk পাকিস্তানক ৰিপ্ৰেজেণ্ট কৰে .usa ৰিপ্ৰেজেণ্ট কৰে তেনেকৈ .uk ইউনাইটেড কিংডমছক আপোনাৰ ৰিপ্ৰেজেণ্ট কৰে সেইটোৱে এইকেইটা এক্সটেনশ্যন হৈ গ'ল লোকেশ্যন স্পেচিফিক
গতিকে আপুনি ইণ্ডিয়াত থাকিলে এইকেইটা কিনি ল'ব পাৰে কমাৰ্চিয়েল পাৰ্পছতে .com গোটেই ৱৰ্ল্ডক যোনটোৱে ৰিপ্ৰেজেণ্ট কৰে তেনেকুৱা যদি আপুনি কিবা ৱেবছাইট খুলিব বিচাৰিছে তেতিয়াহে আপুনি .com কিনক কাৰণ এইটোৰ প্ৰাইচো বেছি হয় আৰু যদি অকল আপুনি কেইটামান কাষ্টমাৰ আপোনাৰ কেইটামান ক্লায়েণ্টকহে আপুনি ইউজ এই আপোনাৰ ৱেবছাইটটো দেখুৱাব বিচাৰিছে তেতিয়াহ'লে আপুনি .in চিলেক্ট কৰি ল'ব পাৰে এণ্ড নেক্সট কুৱেশ্যনটো হৈ গ'ল আপুনি ডমেইন কিনিব ক'ৰ পৰা কিনিলে আপোনাৰ বেছি লাভ হ'ব বা লছ হ'ব তেনেকুৱা কোনো কথাই নহয় একচুৱেলি ডমেইন আপুনি য'ৰ পৰা ইচ্ছা তাৰ পৰা কিনিব পাৰে কিন্তু তথাপিও আমি এজ এ কাষ্টমাৰ কি বিচাৰিব লাগে আমি চবতকৈ কম দামত ক'ৰ পৰা আমি ডমেইনটো পাম হয় এতিয়া কথাটো হ'ল ডমেইন কিনিবলৈ বহুতকেইটা ৱেবছাইট আছে GoDaddy আছে BigRock আছে Namecheap আছে আৰু ঢেৰ আছে এনেকুৱা এতিয়া আপুনি কোনটোত কিনিব আপুনি যদি .in কিনিব বিচাৰিছে মই প্ৰিফাৰ কৰোঁ আপুনি GoDaddyৰ পৰা কিনক কাৰণ GoDaddyয়ে আমাৰ লোকেশ্যন স্পেচিফিক ডমেইন .in বহুত অফাৰ দি থাকে কম দামতে দিয়ে কিন্তু আপুনি সেইবুলি বেলেগত চাৰ্চ নকৰিব তেনেকুৱা কোনো কথা নহয় আৰু আপুনি Namecheap চিলেক্ট কৰিব পাৰে Namecheap মই নিজে তাৰ পৰা ডমেইন কিনো আৰু Namecheap হৈ গ'ল আপোনাৰ মই তলত লিংক দি দিছোঁ তাত বহুত অফাৰ দিয়া থাকে নামেই হৈছে Namecheap বহুত অফাৰ দিয়া থাকে খুব কম দামত সিহঁতি ডমেইন দিছে কিন্তু কথা এটা হ'ল সিহঁতি ইয়াত আপুনি .in ডমেইনবিলাক খুব এটা কম দামত নাপাব কাৰণ এইটো কোম্পানীটো যিহেতু বাহিৰৰ হয় আৰু সিহঁতি .inত আপুনি GoDaddyতহে বেছি ভাল হ'ব কিন্তু আপুনি যদি .com .net .org এনেকুৱা ধৰণৰ ডমেইন কিনিব বিচাৰে তেতিয়া আপুনি এই Namecheap যোনটো মই তলত অফাৰ কোড কিবা কিবি দি থৈছোঁ আপুনি গৈ চাই ল'ব পাৰে তাত এই আপুনি Namecheap.com পৰা কিনক আৰু ভালকৈ ৰিচাৰ্চ কৰি ল'ব এবাৰ কিনাৰ আগতে কাৰণ তাৰ প্ৰাইচৰ অলপ তাৰতম্য হৈয়ে থাকে আৰু আপোনাৰ মই যোনটো অফাৰ কথা কৈ আছিলোঁ এইটো হৈছে আপোনাৰ প্ৰম' কোড হয় আপুনি প্ৰম' কোড এপ্লাই কৰি পেলাই আপুনি বহুত কম দামতে আপুনি 200-300 টকাটো আপুনি কেতিয়াবা ডমেইন কিনি ল'ব পাৰে .com মই আপোনালোকক এটা এনেকুৱা অফাৰ কিছুমান দিম আপুনি মই তলত যোনটো ইমেইল মেনশ্যন কৰিছোঁ তাত আপুনি ইমেইল কৰি দিয়ক হয় মোৰ ওচৰত যেতিয়া এনেকুৱা অফাৰ প্ৰম' কোডবিলাক আহিব মই আপোনালোকক চেণ্ড কৰি দিম আৰু এটা টিপছ হ'ল এই ডমেইন নেম কিনোতে সদায় এটা নিজৰ ব্ৰেণ্ড ক্ৰিয়েট কৰিব ট্ৰাই কৰিব হয় আপুনি যদি এটা নিজৰ ব্ৰেণ্ড ক্ৰিয়েট কৰিব বিচাৰে একদম ইউনিক এটা ডমেইন কিনিব বিচাৰে আৰু ইয়াত বহুতো কিবা কিবি আপুনি ব্লগ চগ এইবিলাক পাব কেনেকৈ ৱেবছাইট ক্ৰিয়েট কৰিব লাগে নকৰিব লাগে ডিটেইলছত আপোনালোকে গৈ পঢ়িব পাৰে চাব পাৰে গতিকে আপোনালোকে চেক কৰিব আৰু যদি ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব নাপাহৰিব থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে